হ'ব দিয়া কিমান ষ্টাইল কৰা কি খাবা কোৱা আজি আজি কি খাম আজি দেখোন চবৰে বেমাৰে বিশেষকৈ মাৰ বেছি জ্বৰ চৰ্দি চৰ্দি আমাৰো হৈছিলেচোন তোমাৰে মোৰে মাৰে একদম অত্যন্ত জ্বৰ চৰ্দি আৰু মাৰ বেছি হৈছে আজি আৰু গতিকে পাৰ এখন নেকি ন পাৰ আৰু পাৰত জোল জালুকেৰে বনোৱা আজি ঠিক আছে বিশেষকৈ মাৰ কাৰণে আৰু ঠিক আছে গোটেইকেইটাৰ কাৰণে ঠিক আছে বঢ়িয়া দিয়া চ' বজাৰত বিচাৰি আহিলোঁ পাৰ ধুনীয়া এযোৰ পাৰ পালোঁ এয়া দাদা বাইদেউহঁতে কাটি বাছি ধুনীয়াকৈ দি দিছে ঘৰ আহিয়ে বনোৱাত লাগি গ'লোঁ কেৰাহী বহাই দিলোঁ এয়া ইলাচি কেইটামান দিছোঁ বেছি দিয়া নাই আপোনালোকে বেছি দিলে কয় নহয় মোৰ হেনো খেতি আছে বুলি ইলাচিৰ এয়া পিঁয়াজ এয়া পাৰ মাংসখিনি হালধি নিমখ দি ভাজিছোঁ আৰু ইয়াতে পেষ্টটো দিম এই পেষ্টটোত আছে শুকান জলকীয়া ডালচেনি ইলাচি লং লগতে আদা নহৰু লগতে জিৰা আৰু ধনিয়া গুটি এটা পেষ্ট কৰিছিলোঁ লগতে জালুকৰ গুড়ি দিলোঁ আৰু ইয়াতে আলুখিনি দিলোঁ দি কিছু ভজাৰ পিছত পানী দি দিলোঁ জ্বলা অকণমান কম হোৱা যেন পালোঁ সেইকাৰণে আৰু অকণমান দি দিলোঁ এয়া বনাই আছোঁ চাওঁ কি হয় অকণমান জ্বলা দিছোঁ চাগে থেংক ইউ আৰু এবাৰ পানী দিলোঁ এয়া ৰেডি হৈ গ'ল পাৰ মাংস অকণমান ধুনীয়া কাটি দিম এতিয়া ইয়াতে চ' খাবলৈ ৰেডি পাৰ ৰুটি পিঁয়াজ নেমু আৰু আপোনালোকৰ চৰ্দি হ'লে এনেকৈ ৰুটিৰ লগত জালুক দিয়া পাৰ মাংস খাবচোন খুব ভাল লাগে আপোনাৰ চৰ্দি পিছদিনাই ভাল পাই যাব বাই বাই আজিলৈ এৰিছোঁ